তো ইয়াৰ সকলোকে হোৱাৰ কাৰণে নতুন এখন ভিডিঅ' লৈ বহুদিন পিছত মানে ভিডিঅ' লৈ আহিলোঁ। আজিৰ এইখন ভিডিঅ'ত তোমালোকক দেখুৱাম এটা গিম্বেল লৈছোঁ আমি। এইটো আনবক্সিং কৰিম তোমালোকৰ সন্মুখত আৰু দেখুৱাম মানে কেনেধৰণৰ কি হয় এইটো বস্তু। চ' ফাৰ্ষ্ট আমাক জানিব লাগিব গিম্বল হয় কি। মানে গিম্বল এইটো হ'ল এটা মানে মোবাইলৰ মানে কেমেৰা ষ্টেণ্ড বুলি ক'ব পাৰোঁ, যিটো দি এইটো যদি আমি মোবাইল লগাই যদি ভিডিঅ' কৰোঁ তেনেহ'লে ভিডিঅ'বিলাক চেক নহ'ব, তাৰমানে লৰচৰ নকৰিব, ষ্টেবল থাকিব। চ' বলক আনবক্সিং কৰি দেখোঁ ভিতৰত কি আছে। বক্সটো আনবক্সিং কৰি লওঁ। ইয়াৰ ওপৰত আৰু এটা বক্স আছিল, কিন্তু বক্সটো আমি আগতে পেলাই দিছোঁ। ইয়াৰ পিছত খোলাৰ পিছত ইয়াৰ আৰু এটা ভিতৰত বক্স থাকে, সেইটো থৈ দিওঁ। এণ্ড দেন ইয়াৰ ভিতৰত আৰু কিছু নাথাকে, জাষ্ট এইটো থাকে গিম্বল। তো এইটো হ'ল মেইন গিম্বল আৰু ইয়াৰ ভিতৰত কিবা কিবি আছে। এইবিলাক কিবা মেনুৱেল আছে। কিতাপ কোনে পঢ়ে আজিকালি, নালাগে আৰু সেইটো পঢ়িব। তো এতিয়া ইয়াত ৰাখি দিওঁ আৰু গিম্বলটো ওলাই লওঁ। তো এইটো হ'ল গিম্বল। ইয়াত কেনেকুৱা এটা লক আছিল, এটা খুলি লৈছোঁ। ইয়াত আৰু এটা লক আছে, লকটো খুলি লওঁ। এণ্ড দেন ইয়াত প্ৰেছ মানে এইটো হ'ল মেইন গিম্বল। এইটোতো আমি যদি ভিডিঅ' কৰোঁ তেনেহ'লে চেক নহ'ব ভিডিঅ'ত। চ' তোমালোকক দেখুৱাৰ কাৰণে কেইটামান এক্সাম্পল দেখুৱাই দিম। ফাৰ্ষ্ট আমি অন কৰি লওঁ। ইয়াত প্ৰেছ কৰি ধৰি থাকিলে গিম্বলটো অন হ'ব। অ' ভাই কিমান চেক হৈ আছে। মোবাইল এটাচ কৰি মই দেখুৱাই দি আছোঁ এতিয়া। চাবা ইয়াত অন কৰোঁ মই, এনেকুৱা। তো ইয়াক যদি আমি যিমানে লৰচৰ কৰোঁ কেতিয়াও লৰচৰ নহয়। চ' এতিয়া কেইটামান এক্সাম্পল দেখুৱাই দি আছোঁ মানে ভিডিঅ' শ্বুট কৰি, খালি মোবাইল দি আৰু এটা লগাম মানে গিম্বল দি ভিডিঅ' শ্বুট কৰি দেখুৱাম। কোনটো ভাল হয় তোমালোকে নিজে চাবা। তো ফাইনেলি ভিডিঅ'খন শেষ হ'ল আৰু তোমালোকে দেখিলা যে কেনেকুৱা ডিফাৰেঞ্চ হয়, এইটো লগালে কেনেকুৱা ভিডিঅ' শ্বুট হয় আৰু এইটো নলগালে কেনেকুৱা ভিডিঅ' শ্বুট হয়। এণ্ড এইটোৰ বিষয়ে যদি তোমালোকক আৰু কোনোবাই যদি মানে কিবা আৰু ডিটেইলছ চোৱা তেনেহ'লে কমেণ্ট ছেকশ্যনত জনাই দিব পাৰা, তেনেহ'লে মই ৰিপ্লাই দিব পাৰিম তোমালোকক যে কেনেকুৱা হয় বস্তুটো আৰু কি জানিব লাগে ইয়াৰ বিষয়ে কমেণ্ট কৰি জনালেই হ'ল। মই সকলোবিলাক তোমালোকক কৈ দিম আৰু কেনেকুৱা হয় আৰু কি। চ' ইমানখিনি আজি এণ্ড ইমানখিনি বাই। এটা কথা মানে এইখন গিম্বল দি আমি মানে শ্বৰ্ট মুভি বনোৱাম, যদি মানে বনোৱা হৈছে যিমানলৈকে মানে মই এইখন ভিডিঅ' আপলোড দিয়াৰ আগতে মানে পাছত মানে আপলোড হৈয়ে গৈছে মানে এইখন গিম্বল দি বনোৱা এটা শ্বৰ্ট মুভি। যদি ইচ্ছা আছে দেখিবলৈ তেনেহ'লে ডিছক্ৰিপশ্যন বক্সত চেক কৰা যে লিংকটো আছে, মই দি দিম। তাত ক্লিক কৰি তোমালোকে চাব পাৰা যে কেনেধৰণৰ হয় শ্বৰ্টবিলাক, আৰু লাষ্টত কিবা কিবি দেখুৱাই দি আছোঁ।